নমস্কাৰ বন্ধুসকল, মই দাদু গোলাঘাট আৰু মোৰ ইউটিউব চেনেল গোলাঘাট কলা কেন্দ্ৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এজন বিশেষ ব্যক্তিৰ লগত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিজনৰ ঢোলৰ চাপৰত বসন্তই প্ৰাণ পাই উঠিছিল আৰু যিজনৰ খোলৰ চাপৰত ভাওনা জগতত বহুতো ভাৱৰীয়াৰ সৃষ্টি হৈছিল। সেইজনে হৈছে আমাৰ মৰমৰ অতিকে আপোন আদিত্য বৰাদেৱ। তেওঁক আমি মৰমতে বসন্তিদা বুলি মাতোঁ। আপুনি সাংস্কৃতিক জগতখনত কেনেকৈ জড়িত হ'ল, চমুকৈ এটি আভাস দিব নেকি? সাংস্কৃতিক জগতখনত আচলতে প্ৰতিজন সাংস্কৃতিক প্ৰেমী সকলোৱে জানে চাগে, মানে কেনেধৰণে সাংস্কৃতিক জগতত মানে সোমাই পৰে। হয়তো কোনোবাই ক'লে মানে ক'ব নাই, তথাপিতো যিখিনি জনা যায় যে খুব সৰুৰে পৰাই এইবিলাক খুব মানে আগ্ৰহ আছিলে। তেতিয়া মোৰ আমাৰ দেউতাৰ মই তেতিয়া মানে ঘৰখন খুব শোচনীয় অৱস্থাত আছিলে, ঢোলটা কিনিব নাই, ঢোলটা কিনিব নাই। গতিকে আমি ঢোলৰ পৰাই ঢোলৰ পৰাই শিকিলোঁ, লোকৰ পৰাই শিকিলোঁ। তেনেধৰণে আমি জীৱনটো আহি আজি অৱস্থাত পাইছোঁ। আৰু যিমান কৰিলোঁ আৰু বহুতেই কৰিলোঁ আৰু ভৱিষ্যত কৰি যাবলৈ বহুত ইচ্ছা আছে। আৰু কোনোবাই শিকিবলৈ ইচ্ছা কৰে, শিকাবলৈ ইচ্ছা কৰোঁ, আৰু নিজেও বেলেগৰ পৰা শিকিছোঁ। ঠিক তেনেধৰণে এতিয়া গোটেই জীৱন কেনেধৰণে আহিলোঁ, কেনেকৈ পাৰ কৰি আহিলোঁ ক'বলৈ গ'লে বহুত সময় দীঘলীয়া হ'ব আছে। বেলেগ এটা সময় আমি কথা পাতিব লাগিব। কিন্তু এটা কথাই ক'ম যে আজি মই নিজকে ধন্য মানিছোঁ। আজি মই কাৰোবাক শিকাইছোঁ, আজি কাৰোবাৰ পৰা শিকিছোঁ। শিক্ষা কেতিয়াও শেষ নহয়। মই কাৰোবাক যদিও শিকাই আছোঁ, আজি তাৰিখত ভৱিষ্যতে শিকিবলৈ মোৰ থাকিব পাৰে আৰু যিমান পাৰে মিলাই যাব চেষ্টা কৰিম। আজি মূল কথাটো হ'ল আপোনাৰ ওচৰলৈ অহা। মোৰ গোলাঘাট কলা কেন্দ্ৰৰ ইউটিউব চেনেলতো বহুতেই সুধি আছিলে, দাদুদা আপুনি কেতিয়াবা ঢোল শিকাব, যিহেতু ময়ো ঢোল বজাওঁ, সেইটো কাৰণে বহুতে সুধি আছিলে মোক। কাৰণ মই ঢোল বজাওঁ যদিও ধৰক মই শিকোৱাৰ যিমানটো লাগে শিকাবলৈ মই সিমানটো অভিজ্ঞ মই নহয়। গতিকে আপোনাৰ ওচৰলৈ আহিলোঁ। মোৰ ইউটিউব চেনেলত এনেকুৱা শ্ৰেণীকোঠা এটা আমি আৰম্ভ কৰিবলৈ লৈছোঁ, যিটোৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মই যাতে আমাৰ ইউটিউব চেনেলটো চাই আপোনাৰ পৰা ঢোল বাদ্যভাগ বা খোলভাগ শিকিব পাৰে। তাৰ এই চমু আভাস আপোনাক আজি আমাৰ এই ইউটিউব চেনেলত দিবলৈ। আজি আমি ঢোলটো কেনেকৈ বজাব লাগে। এটা সময়ত আমাৰ জনবিশ্বাস এটা আছিলে যে বাহিৰৰ ঘৰত বায়ন সৃষ্টি হয়, ঢুলীয়া ঘৰত ঢুলীয়া সৃষ্টি হয়। আচলতে সেইটো কথা নহয়। মোৰ মানুহটো সাংস্কৃতিক জগতৰ লগত জড়িত নহয়। মোৰ দেউতা আচলতে বায়ন আছিলে, ঢুলীয়া আছিলে। সেইটো আচলতে মিছা কথা। সেইটো কাৰণে কিছুমানে বংশগত বুলি ক'বলৈ যায়। সেইটো বংশগত যে তাতে আবদ্ধ থাকিব তেনেকুৱাও নহয়। তাৰ মাজেৰে কিছুমান যদি আমি ব্যাকৰণিক দিশত যদি চাবলৈ যাওঁ, আমি এটা চাব লাগে। প্ৰায়ভাগ যদি ব্যাকৰণ দিশত যদি আগবাঢ়ি যায়, লাহে লাহে পৰ্যায়ক্ৰমে দি ইটোৰ পাছত সিটো যেতিয়া মেথডবিলাক ইউজ কৰি গৈ থাকিব, তেতিয়া হয়তো আমি ভাল সুবিধা হয়। কাৰণ কেলৈ মোৰ হাততে 2-3জন তেনেকুৱা বেংগলী সম্প্ৰদায়ৰ বায়ান আছে, বঙালী সম্প্ৰদায়ৰ মানে আদিবাসী মোৰ বায়ান আছে। সেইটো কথা আচলতে কোনোবাই নোৱাৰিব বুলি নহয়। আৰু লগতে আপোনালোকে আৰু এটা বিষয় ৰাখিব পাৰিব, তাত ঢোল খোল নেগেৰাৰ উপৰিও আমাৰ এতিয়া নৱপ্ৰজন্মৰ মাজত এই আমাৰ যিটো আমাৰ দিহানাম, সেই দিহানামটো মানে আমাৰ বিশেষকৈ ল'ৰাসকলে গাবলৈ ইচ্ছা নকৰে। আজিকালি দিহানাম প্ৰতিযোগিতা পাতে সৰহ সংখ্যক মহিলাহে হয় হয়, পুৰুষৰ পেটটো পুৰুষৰ নহয়। তাৰ প্ৰতি অকণমান আপোনালোকৰ স্কুলখনৰ পৰা লগত যদি তেনেকুৱা এটা মানে কি বুলি ক'ব, এইটো আপোনাৰ চমু আভাস দিব পাৰোঁ, আভাস এটা দিব পাৰি, তাৰো চেষ্টা কৰিলেও ঠিক তেনেধৰণে আচলতে কিছুমানে কয় যে ফুল বাঁহতীয়া হ'ব লাগে, সোঁহতীয়া হ'ব লাগে, বাঁহতীয়া হ'ব লাগে। তেনেকুৱা ক'ৰবাত লিখা যদি আছে মই নাজানো, তথাপিতো মানুহে কৈ যেতিয়া আমি মানি যাব লাগিব। কিন্তু কথা হ'ল কি, মই এতিয়া আপোনাৰ আগত ফুলটো মই বাঁহতে পৰিৱেশন কৰিব লাগিব। কিন্তু শিকাওঁতে মই এতিয়া যিমান শিষ্য শিকালোঁ সকলোকে মই সোঁহতীয়া কৰিবলৈ শিকালোঁ। হয়, কিন্তু বজাই আপুনি বজাওঁ, বাঁহতে বজাওঁ। কিন্তু এতিয়া আমি যেতিয়া ফুলটা আমি বজাবলৈ শিকিম, আমাৰ ইয়াত 4টা স্বৰ আছে। যেনেকৈ আমাৰ গানৰ ক্ষেত্ৰত 7টা স্বৰ আছে, সা ৰে গা মা পা ধা নি সা। ঠিক তেনেধৰণে খোলৰ ক্ষেত্ৰত 4টা স্বৰ আছে।
এই 4টা স্বৰৰ ভিতৰত কিন্তু 2টা বন্ধ স্বৰ, 2টা আপোনাৰ মুক্ত স্বৰ। গতিকে আমি প্ৰথম আমি চাব লাগিব যে আমি হাতখন, এতিয়া মই হাতখন দিছোঁ সোঁ হাত, শিকোঁতে শিশুসকলে বাওঁ হাত ল'ব। ফুলভাগ এই কেমেৰা ফোন আমি প্ৰথমতে 4টা স্বৰ আছে আমাৰ ফুলত। এটা প্ৰথম স্বৰটো হ'ল আমি এই হাতখন ইমান মানত আমি চেপা মাৰি দিব লাগে, চেপা মাৰি দিলোঁ। ইয়াত শব্দটো উচ্চাৰণ হ'ল মানে খিত। ঠিক তেনে এইটো হ'ল এইটো খিত বুলি ক'ব। আৰু আমি এইফালে যদি চেপা মাৰি দিওঁ হাতখনে, চেপি দিলোঁ, এইটো দিত হ'ল। দন্তীয়া দচ্চিকা দি দন্তীয়া ট দিত, এইফালে খিত হ'ল, এইফালে দিত, এই দুটা হ'ল বন্ধ। তাৰপিছত আমি এটা দিম 3 নম্বৰটো ঢেই, এইটো খুলি দিলোঁ। ইয়াত কোনো ধৰণৰ ধৰি ৰখা নাই, এনেকৈ মাৰিলে ঢেইন হ'ল। তাৰপিছত আমি ডাওঁ কওঁ, এইটো খোলা, তাৰমানে মুকলি আৰু মুকলি। তাৰমানে ঢেইটোৱে ডাওঁটোৱে আমাৰ মুক্ত স্বৰ হ'ল, আৰু খিতটোৱে দিতটোৱে আমাৰ বন্ধ স্বৰ হ'ল। মানে আমি যেতিয়া হস্ত সাধন কৰিম, এইটো হস্ত সাধন বুলি কয়। এই হস্ত সাধন কৰোঁতে এটা সুৰ থাকে, সেই সুৰটো মুখেৰে যদি মানে প্ৰশিক্ষাৰ্থীয়ে যদি কৈ যায়, যেতিয়া আমি ইয়াত সোমাই যাব, মন মগজু যেতিয়া সোমাই যাব, ঠিক তেনেধৰণে ফুলটো বাজি যাব। মানে ষ্টাৰ্টটো এনেকুৱা হয়, গীত গীত ঢেই ডাওঁ। এই ঢেইটো যে ক'লোঁ, ঢেইটো মই দীঘলকৈ ক'লোঁ, ঢেই, ইয়াতো ঢেইটো বাজি আছে। যিমান দূৰলৈকে বাজিব সিমান দূৰলৈ ৰৈ থাকিব লাগিব। ঠিক তেনেকৈ ডাওঁ হ'ব, ডাওঁ হৈ যাব। খিতটো মানে চেপি দিয়াটো খুব সোনকালে শেষ হ'ব। খিত দি ঢেই ডাওঁ, এনেধৰণে যদি আমি এই দেৱবেদভাগ বজাবলৈ আমাক এই 4টা স্বৰ লাগিব। 4টা স্বৰ লাগিব। এই 4টা স্বৰৰ অবিহনে কোনো ধৰণৰ চাপৰৰ সৃষ্টি নহয়। মানে খিত দি ঢেই ডাওঁ, খিত দি ঢেই ডাওঁ, এইকেইটা বস্তু নহ'লে কোনো চাপৰৰ সৃষ্টি নহয়। যেনেকৈ ক খ গ ঘ ঙ নহ'লে এটা শব্দ, এটা বাক্য সৃষ্টি নহয়। সাৰেগামা পাধা নহ'লে যেনেকৈ এটা গীতৰ সৃষ্টি, এটা সুৰৰ সৃষ্টি নহয়, ঠিক তেনেধৰণে এই 4টা স্বৰ সুৰত লাগিব। ঠিক তেনেধৰণে আমাৰ ঢোলৰ ক্ষেত্ৰতো একেটাই কথা। এই ঢোলৰ ক্ষেত্ৰতো আমাৰ 4টা স্বৰে আছে। সেই 4টা স্বৰৰ ভিতৰতে ইয়াতো একেই, ইয়াতো 2টা বন্ধ স্বৰ থাকিব, 2টা খোলা স্বৰ থাকিব। আমি সৰ্বসাধাৰণতে আমি প্ৰথমতে ঢোলৰ 4টা স্বৰৰ ভিতৰত প্ৰথম কথা হ'ল আমি জানো যে হেৰি আছিলে আপোনাৰ ডাওঁ। ডাওঁ মানে কি, আমি ডাওঁটো হ'ল খোলা। যেনেকৈ আমি তাতো এটা ডাওঁ মাৰিছোঁ, খিত দি ঢেই ডাওঁ, সেই ঢেইটো ডাওঁ, এইটো ডাওঁ একেই। আমি ডাওঁটো এনেকৈ আমি ডাওঁ খুলি দিলোঁ, তাত কোনো ধৰণৰ বন্ধ নাই। দ্বিতীয়টো ডেছ, কিছুমানে দাস বুলি কয়, কোনোবা ডেছ বুলি কয়। এইটো মানে মুখৰ সেইটো কথা কোনো ভুল বুলি কথা। প্ৰথমতে আমি বজালোঁ ডাওঁ বজালোঁ, তাৰপিছত ডেছ বজালোঁ, ডেছটো আমি চেপি দিম, এইটো বন্ধ হ'লনে? তাৰপিছত আকৌ আমি ডাওঁ ডেছ ঘিন, তাৰমানে আমি ফুলত বাজিছোঁ ঢেই, ইয়াত আমি বজাম ঘিন। এইফালে ডাওঁ বজালোঁ ডেছ, ডাওঁ ডেছ ফুল খাই গ'ল, খিতটো চেপি দিলোঁ। তাৰমানে ঢোলৰ মাৰিডাল চেপি মেলি দিব লাগিব। এনেকৈ মাৰিডালটো এই কেমেৰা ফোনটোলৈ কেনেকৈ চেপি দিছে আৰু কেনেকৈ মুক্ত কৰিছে মানে আমি যেতিয়া মানে ডাওঁতে ঘিনটো মানে মাৰি পেলাই ৰৈ থাকিব লাগে, ইজিকৈ মাৰি ডাওঁ ঢেই কি ডাওঁ ডেছ ৰৈ থকা, খুলি দিব লাগে, এনেকৈ মাৰি দিলে হ'ল আৰু খিতটো চেপি দিওঁ। খিতটো যদি এনে গ'লে খিতটো নোলাব, সোমাই আছে সেইটো খিত, একেবাৰে শুদ্ধ স্বৰ তাৰমানে। প্ৰথম কথা আহিব যে ডাওঁ ডেছ তেনেকৈ পৰ্যায়ক্ৰমে আমি ব্যাকৰণ দিশত যদি গৈ থাকোঁ, লাহে লাহে দেখিব আপুনি যে ভাবিব যে এই ল'ৰাটোৱে কেনেকৈ ঢোল বজাবলৈ শিকিব। কিছুমানে আচলতে কিবা জন্মগতভাৱেও কিছুমানে কয় আমিতো এইবিলাকতো আমি শিক্ষা নাই পোৱা, কিন্তু আমিতো বজাবলৈ এনেকৈয়ে শিকিলোঁ। আমি তেনেকৈ শিকি পেলাই আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আজি আমি ৰাইজক অৱগত কৰিবলৈ পাই সুখী হৈছোঁ। ঠিক তেনেধৰণে যদি যিসকলৰ শিকাৰ আগ্ৰহ থাকে, তেখেতসকলে এনেধৰণে ইউটিউব চেনেলত জড়িত আজিকালি বহুতে বহুত ধৰণৰ শিক্ষা লৈছে। আৰু আজিকালি এটা ঢোল এটা শিকিবৰ কাৰণে ঢোল এটা কিনিবও লাগে। এটা ঢোলৰ দাম এতিয়া 7,000 বা 8,000 টকা লাগে, দাম এটা খৰচো হয়। তাৰ পৰিৱৰ্তে ইউটিউব চেনেলৰ যোগেদি আকৌ খুব কম পইচাতে অকণমান নেটৱৰ্ক শিকিব যায়, শিকিব পাৰি আৰু। ঠিক এনেধৰণে যদি আমি প্ৰশিক্ষণ দি যাওঁ, এনেধৰণে যদি প্ৰশিক্ষণ ল'বলৈ ইচ্ছুক হয়, ইচ্ছা কৰে, একাগ্ৰতা কৰে, তেতিয়াহ'লে নিশ্চয় একোজন
ভাল ঢুলীয়া একোজনে ভাল কৰি আছে। এতিয়া আপুনি যিখিনি আমাক জ্ঞান দিলে ধৰক সেইখিনি একদম নতুনকে যিসকলে ঢোল শিকিব খুজিছে বা খোল শিকিব খুজিছে তেওঁলোকৰ কাৰণে আৰু যিসকলে ধৰক আগৰ পৰা ঢোল বজাব অকণমান মই জানো, মই বোলে আজি খৰচনাখনে শিকিব খুজিম বা খোলৰ বোলে মই এখন জানো, খোলৰ মই হস্তসাধনখিনি জানো, মই বোলে এই তালকেইখনে শিকিব খোজো, আমি ক্ৰমান্বয়ে তেনেকে ভিডিঅ' দি থাকিম। খোলত অলৰেডি হাতখন চলি আছে, কিন্তু কোনটো বস্তু কি নাজানে। খোলৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে ভাওনা বুলিয়ে কথা নহয়। এতিয়া খোলৰ ক্ষেত্ৰত তাল থাকে, ব্যৱহাৰ হোৱা তাল থাকে। যিসকলৰ হাতবিলাক চালু হৈ আছে, চলি আছে, তেখেতসকলক আমি পৰ্যায়ক্ৰমে তেতিয়া তেখেতলোকে এই হস্তসাধন কৰিব নালাগে। সিদ্ধিত ঢেৰ গাঁও বজাব নালাগে। তেখেতলোকৰ কাৰণে আমি প্ৰস্তুত এখন তাল ব্যৱহাৰ কৰিম। সেইটো এটা বেলেগকে আমি সেইটো বেলেগকে হ'ব। কাৰণ কেলৈ সিদ্ধিত ঢেৰ গাঁৱটোৰ কাৰণে আকৌ হাত চলি থকা মানুহটো বা ল'ৰাটো শিকিব নাথাকে। ঠিক তেনেকৈ ঢোলৰ ক্ষেত্ৰতো যাৰ হাত চলি আছে, হাত চলি থকা ল'ৰাবিলাকক আমাৰ কিছুমান ঢোলৰ কিছুমান চেও থাকে, খৰা চেও থাকে, বুঢ়া চেও থাকে, ধুমুৰি চেও থাকে, কিছুমান আমাৰ মিচিঙৰ লগত জড়িত হোৱা কিছুমান চেও থাকে, তেনেকৈ পৰ্যায় থাকে, সেইবিলাক চেও থাকে। কিছুমান আমি দি যাম আৰু যেতিয়া নিজে নিজে ঢোল বজাবলৈ পাৰিব, নিজে নিজে কম্প'জ কৰিব, নিজেই চাপৰ সৃষ্টি কৰিব। আমি এতিয়া বিহু মাহ জগতত আমি বিহু নচোৱাৰ ক্ষেত্ৰত আমিতো বহুত বিহুৱতী নচোৱালোঁ, 27জনী 28জনী ছোৱালী বহুত। আমি প্ৰতি বছৰে আমি নিজেই নিজৰ মন মগজুত কিছুমান চেওৰ সৃষ্টি কৰোঁ। সেই চেওৰ সৃষ্টি কৰিবলৈ যাওঁতে আচলতে সেই বস্তু লাগিব, মানে যাওঁতে শিকিলোঁ সেই 4টা স্বৰৰ অবিহনে ঢোলৰ মানে কোনো চাপৰ সৃষ্টি হ'ব নোৱাৰে। হয়, ভাল লাগিলে আপোনালোকৰ কথা পাতি। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বসন্তী দাই, আমাৰ আদিত্য দাই যিখিনি আপোনালোকক চমু আভাস এটা দিলে, আমি ইয়াৰ পিছৰ ভিডিঅ'কেইটাত ভালকৈ সুন্দৰভাৱে ভিডিঅ'টো বনাই আপোনালোকক আমাৰ শ্ৰেণীকোঠাটো আৰম্ভ কৰিম।